চাওক এয়া মই কঁঠালৰ মুচিটো কাটি লৈছোঁ। প্ৰথমতে কাটি লৈ এটা খৰাহিত লৈছোঁ আৰু এই কেইটামান লৈছোঁ আলু। ইয়াতে আলু আৰু কঁঠালৰ মুচিটো মই মিক্স কৰি দিছোঁ। চাওক আলু আৰু কঁঠালৰ মুচিটো মিক্স কৰি দিছোঁ। এতিয়া মই ইয়াতে অকণমান পিঁয়াজ আৰু জলকীয়া কেইটামান কাটি লৈছোঁ আৰু এই পটাত আদা আৰু নহৰু অলপমান পেষ্ট বনাই লৈছোঁ। চাওক এতিয়া কেৰাহী বহাই দিলোঁ। এতিয়া কেৰাহীত তেল গৰম হৈ আছে। চাওক তেলটো পূৰা ৰঙচুৱাকৈ গৰম হ'ব দিব। এয়া মই পিঁয়াজ ঢালি দিলোঁ আৰু পিঁয়াজখিনি অকণমান ভাজি ল'ব লাগিব। যেতিয়ালৈকে ৰঙা নপৰে তেতিয়ালৈকে পিঁয়াজখিনি ভাজি ল'ব লাগিব। আপোনালোকে চাই থাকক কেনেকৈ বনাওঁ মই কিন্তু কঁঠালৰ মুচিটো কিন্তু বইল কৰা নাই দেই। কঁঠালৰ মুচিটো বইল নকৰাকৈ বনাইছোঁ। আপোনালোকৰ ঘৰত চেষ্টা কৰিবচোন বইল নকৰাকৈ বনাবলৈ। চাওক এতিয়া মোৰ পিঁয়াজ আৰু জলকীয়াখিনি হৈ গ'ল ভজা। এতিয়া কঁঠাল আৰু আলুখিনি মই ইয়াত পেলাই দিছোঁ। কড়াইটোত কঁঠালৰ মুচি আৰু আলুখিনি লগ কৰি মই পেলাই দিছোঁ তাত। এতিয়া অলপ টাইম আপুনি হাতেৰে লাৰি থাকিব, ধুনীয়াকৈ লাৰিব যাতে সম্পূৰ্ণৰূপে তেলৰ লগত পিঁয়াজটো গোটেইখিনি মিক্স হৈ যায় আৰু সকলোতে লাগে। তাৰপিছত আপুনি ধুনীয়া কৰি এনেকৈ কৰি লাৰি থাকিব। মোটামুটি 5 মিনিটমান লাৰি থাকিব, 5-10 মিনিটমান। আৰু আপোনালোকে কঁঠালৰ মুচি খাই ভাল পায়নে নাপায়? ভাল পালে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু ভিডিঅ'টো চাই কেনে পালে এটা কমেণ্ট কৰি দিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক এনেকৈ কৰি ভাজি থাকিব অকণমান। মোটামুটি 5 পৰা 10 মিনিট আপোনালোকে ভাজি থাকিব। এনেকৈ পূৰা লৰাই ভাজিব। লৰাই ভাজি থাকিব ধুনীয়া কৰি। এনেকৈ আপুনি 10 মিনিটমান ভাজি থাকিব। তাৰপিছত আপুনি হালধি হিচাপ অনুযায়ী দিব আৰু যিখিনি লাগে আপোনালোকক বস্তুটো অনুযায়ী কঁঠালৰ মুচি আলু যিমানখিনি সেই অনুপাতে আপুনি হালধিটো দিব। তাৰপিছত চাব এনেকৈ কৰি অলপমান লৰাই দিব। এনেকৈ কৰি অকণমান লৰাই দিব। লৰাই দিয়াৰ পিছত অকণমান ভাজি থাকিব আৰু ভাজি থকাৰ পিছত তাৰপিছত এই মছলা দিব। মই এইটো আপোনাৰ চিকেন মছলা দিছোঁ। আপোনালোকে অন্য কিবা বেলেগ মছলাও দিব পাৰে, একো কথা নাই। চিকেন মছলা দিছোঁ মই এইটো। তাৰপিছত এইটো মই দিছোঁ আপোনাৰ মিট মছলা আৰু শেষত মই দিছোঁ এইটো আপোনাৰ জিৰা গুড়ি দিয়াৰ পিছত এয়া মই দি দিলোঁ মই তেতিয়া আদা ৰচুনৰ পেষ্ট বনাইছিলোঁ। এই আদা ৰচুনৰ পেষ্টখিনি মই ইয়াতে দি দিলোঁ। এতিয়া চাওক অকণমান লৰাই দিব, ভাল কৰি লৰাব, ভাল কৰি লৰাই দিব। এনেকৈ লৰাই থাকিব ভাল কৰি, ধুনীয়াকৈ লৰাই থাকিব। পূৰা গোটেইখিনি মছলা যাতে গোটেই কঁঠাল আৰু আলুখিনি যাতে মিক্স হৈ যায় এনেকৈ লৰাই থাকিব। তাৰপিছত নিমখটো আপোনালোকে অনুপাতে দিব, আপোনালোকৰ সোৱাদ অনুযায়ী নিমখটো দিব। মই নিমখ দি দিলোঁ। নিমখ দিয়াৰ পিছত অকণমান লৰাই দিব, অকণমান ভাল কৰি লৰাই দিব। আপোনালোকে ইচ্ছা কৰিলে মটন মছলাও ইউজ কৰিব পাৰে। মটন মছলা ইউজ কৰিলেও কোনো হেৰি নাই, ধুনীয়া লাগিব। আৰু চাহী গৰম মছলাটো ইউজ কৰিব আপোনালোকে। মই চাহী গৰম মছলাটো ইউজ কৰিম অকণমান পিছত। এতিয়া এনেকৈ লৰাই অকণমান পানী দিব। পানী দিয়াৰ পিছত আপুনি অকণমান লৰাই থাকিব। তাৰপিছত এনেকুৱা যেতিয়া হৈ যাব
তাৰপিছত আকৌ অলপ পানী দিব লাগিব আৰু লৰাই থাকিব লাগিব। আৰু অকণমান পানী দি দিলোঁ মই। চাওক, এই পানীখিনি দিয়াৰ পিছত লৰাই থাকিব পূৰা, বহুত টাইম লৰাব, মোটামুটি 10-ৰ পৰা 15 মিনিটমান পূৰা লৰাই থাকিব। তাৰপিছত সেই পানীখিনি যেতিয়া নাইকিয়া হ'ব, তাত আকৌ অকণমান পানী দি দিব। অকণমান মানে একেলগত আপোনাৰ সোৱাদ অনুযায়ী আঞ্জাখন যিমান বনাব আপুনি সেই হিচাপত দিব অকণমান। তাৰপিছত আপুনি এনেকৈ লৰাই থাকিব অকণমান, তাৰপিছত আকৌ পানী দিব। খোৱাৰ পিছত সেই আগৰ পানীখিনি যেতিয়া হৈ যাব, তেতিয়া আকৌ পানী দিব। ইয়াৰ পিছত আপুনি লৰাই দি আপুনি তাক অলপমান ঢাকি থৈ দিব। চাওক কি ধুনীয়া কৰি পানী হৈ আছে। এতিয়া হৈ গ'ল প্ৰায়। এতিয়া মই নমাই দিম। নমোৱাৰ পিছত চাব আপুনি ইয়াৰ টেষ্টটো মই কৰি আছোঁ। এয়া মই নমাই দিলোঁ। এতিয়া অকণমান টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। বহুত ধুনীয়া, বহুত ধুনীয়া সোৱাদ। আপুনি ঘৰত বনাই চাব, বহুত টেষ্টি, একদম খাহীৰ মাংস যেন লাগিছে, খাহীৰ মাংস খোৱা যেন পাব। বহুত ভাল লাগিছে দেই। নিশ্চয় কালাৰটো দেখিছে, কালাৰ কি ধুনীয়া, মাংসৰ দৰে হৈছে ন? আপোনালোকে ট্ৰাই কৰিব।